আৰজে চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে স্বাগত জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন জানি লওঁ বটা চৰাইৰ কণীৰ ঔষধি গুণসমূহ। ইয়াৰ আগতে এটা কথা জানি লওঁ, বিশ্ব বজাৰৰ পৰা এইবাৰ অসমৰ থলুৱা বজাৰলৈ বটা চৰাইৰ কণী আৰু মাংস দুটাই উপলব্ধ। ইয়াৰ কণী আৰু মাংসৰ পুষ্টিগুণ যথেষ্ট বেছি। সেইকাৰণে আজি ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ কণীৰ ঔষধি গুণসমূহ কি। প্ৰথমতে মধুমেহ তথা হাঁপানী ৰোগ নিৰাময়ত এই কণী যথেষ্ট সহায়ক হিচাপত কাম কৰে। দ্বিতীয়তে ৰক্তহীনতা দূৰ কৰে। তৃতীয়তে সকলো ধৰণৰ চকুৰ ৰোগ নিৰাময়ত সহায়ক হিচাপত কাম কৰে। চতুৰ্থতে কৰ্কট ৰোগত এই কণী যথেষ্ট উপকাৰী। পঞ্চমত পেট ফুলা ৰোগ নিৰাময়ত সহায়ক। ষষ্ঠত গাঁঠিৰ বিষৰ লগতে বাত বিষতো যথেষ্ট উপকাৰী। সপ্তমত আছে স্মৃতি শক্তিৰ লগতে মগজুৰ বিকাশত সহায়ক। অষ্টমত হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ উপশম কৰে। নৱমত আছে উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ ৰোগ নিৰাময়ত সহায়ক। দশমত আছে চুলি সৰা ৰোধ কৰাত সহায়ক। 11তমত আছে শৰীৰৰ গাঁথনিত সহায়ক। 12তমত আছে কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰে। 13তমত আছে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 14তমত আছে দেহত অধিক পুষ্টি যোগান ধৰে। 15তমত আছে শাৰীৰিক তথা যৌন দুৰ্বলতা দূৰ কৰে। 16তমত আছে শৰীৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। 17তমত আছে কিডনী লিভাৰ তথা হৃদপিণ্ডৰ কাৰ্যক্ষমতা উন্নত কৰে। 18তমত আছে হজম শক্তি বৃদ্ধি তথা এচিডিটি হ্ৰাসত সহায়ক। 19তমত আছে শিশুৰ মানসিক শাৰীৰিক তথা বুদ্ধিশক্তি বিকাশত সহায়ক। আৰু শেষত 20তমত যৌৱন ধৰি ৰখাত সহায়ক। তো যি হওক আপোনালোকে নিশ্চয় গম পালে ইয়াৰ কণীৰ উপকাৰিতাসমূহ। ধন্যবাদ আপোনালোক সকলোকে ভিডিঅ'টো চোৱাৰ বাবে। আকৌ এবাৰ ধন্যবাদ।